বন্ধুসকল মই ইন্দুকামাল ভূঞা স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে বাপতি হাহুন ৰঙালী বিহুৰ বহু শুভকামনা জ্ঞাপন কৰিছো আপোনালোকে নিশ্চয় গম পাইছেই যে এবাৰ ৰঙালী বিহু আগৰ দৰে উদযাপন কৰিব পৰা পৰিস্থিতি অসমত নাই সমগ্ৰ বিশ্বজুৰি কোভিড-19 এ সংহাৰৰ সৃষ্টি কৰিছে তাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষ তথা অসমতো লকডাউন দিয়া হৈছে তাৰ পৰিপ্ৰেক্ষিতত এবাৰ ৰঙালী বিহু কঙালীত পৰিণত হৈছে গাঁৱৰ মানুহ হিচাপে আগতে বিহু খুব সুন্দৰকৈ গাঁৱত উদযাপন কৰা হয় কিন্তু এই বৰ্ষত বিহু পূৰ্বৰ বৰ্ষসমূহৰ দৰে হৈ থকা নাই ঘৰে ঘৰে যি পাৰিছে মানুহে উদযাপন কৰিছে আজি গৰু বিহু বহাগ বিহুৰ প্ৰথমটো দিন গতিকে গৰু বিহুৰ দিনাখন সমজকৈ পূৰ্বে গৰু গা ধোৱা হৈছিল কিন্তু এই বৰ্ষত সেই পৰ্ব কৰিব পৰা নহল যেহেতু আমি কোভিড-19 সংহাৰৰ প্ৰতি দৃষ্টি ৰাখি আমি কিছু দূৰত্ব বজাই ৰাখিব লগা হৈছে গতিকে তেনে প্ৰেক্ষাপটত আজি গৰু বিহু ঘৰে ঘৰে গাঁওসমূহতো পালন কৰিছে গতিকে আমাৰো ঘৰত আমি কিদৰে গৰু বিহু পালন কৰিলো গৰু কিদৰে গা ধোৱালো গৰু বিহুৰ দিনটো আপোনালোকক দেখাবলৈ বিচাৰিম অকনমান আপোনালোকে লকডাউনৰ মাজে মাজেনো কিদৰে বিহু উদযাপন কৰিলো অকনমান তাৰে দৃশ্যাংশ আপোনালোকক বুলি আগবঢ়াইছো আশা কৰো ভাল পাব চাই থাককচোন মোৰ সৈতে
এইটোৱে আছিল আজিৰ ভিডিঅ' যিমানখিনি পাৰোঁ আজি গৰু বিহুৰ দিনটোত পৰিৱেশ গৰু গা ধোৱাৰ পৰ্বৰ পৰা আৰম্ভ কৰি মাহ হালধিৰে নোৱাই গা ধোৱাৰ পৰা আৰম্ভ কৰি বিহুৰ দিনটো পিঠা পনা বনোৱালৈকে বা 100 এবিধ শাকৰ যি পৰম্পৰা আছে আমাৰ অসমীয়া সমাজত এই 100 এবিধ শাকৰ পৰম্পৰাকে ধৰি আমাৰ যিবোৰ গৰু বিহুৰ পৰম্পৰা আমি যিবোৰ আজি লকডাউনৰ মাজেদি পালন কৰিবলৈ চেষ্টা কৰিছোঁ ঘৰতে গতিকে তেনে কিছুমান দৃশ্যাংশ আপোনালোকলৈ বুলি আগবঢ়ালোঁ আজি গৰু বিহুৰ দিনটোত অলপ বেলেগ ধৰণে অলপ সিনেমেটিক ষ্টাইলত আপোনালোকলৈ বুলি আগবঢ়াবলৈ চেষ্টা কৰিলোঁ গতিকে কেনেকুৱা পাইছে জনাব ভিডিঅ'টো আশা কৰোঁ ভাল পাইছে যদি আপোনালোকৰ কিবা পৰামৰ্শ থাকে পৰামৰ্শ আপোনালোকে কমেন্ট সেকশনত জনাব পাৰিব কমেন্ট সেকশনত নিশ্চয় জনাব আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব আৰু লগতে যদি আপোনালোক চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া মোৰ অনাগত দিনত আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব গতিকে আজিলৈ ইমানেই অনাগত দিনবোৰটো এনে ধৰণৰ আপোনালোকলৈ সুন্দৰ সুন্দৰ ভিডিঅ' দি যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় থ্যাংক ইউ বাই বাই